প্ৰিয়ম শইকীয়াৰ কথা আৰু ৰেমি শৰ্মাৰ আবৃত্তিৰে মই সুমিলা ৰংহাংপিয়ে কৈছোঁ। আই, তই মোক ঠিকেই কৈছিলি। মানৱৰ বেশত যে আজিকালি দানৱ ঘূৰে বুলি। আই, মইনো কি ভুল কৰিছিলোঁ? মই যে যৌন নিৰ্যাতনৰ বলি হ'ব লগা হ'ল। মোৰনো কি ভুল আছিল আই? আই, তই জাননে? এই পৃথিৱীত সকলো স্বাৰ্থপৰ। দুখীয়াৰে দুখ কোনেও নুবুজে, জান আই? আই, এই সোণালী অসমত ধৰ্ষণ কাৰ্য কেতিয়া বন্ধ হ'ব? আই, মোৰ ধৰ্ষণকাৰীয়ে পাবনে বাৰু শাস্তি? নে আই মোৰ ফটোৰ তলত ৰেপ বুলি লিখি দুদিনৰ পিছতে সকলোৱে পাহৰি যাব? সুমিলা ৰংহাংপিৰ এদিন ধৰ্ষণ হৈছিল বুলি। আই, তই নেকান্দিবিচোন আই। তোকতো এতিয়াৰ পৰা মই সকলো সময়তে চাম, আকাশৰ পৰা এটি নক্ষত্ৰ হৈ। তই নেকান্দিবিচোন আই। আই, তই নেকান্দিবি।